নমস্কাৰ, মই গদাপানী চৰাচৰ, মই মামনি। বাচ্চা ওলোৱা কাম ওলাই থাকিব। বাৰ্তা লাপ কৰোঁ আজি। নমস্কাৰ, মই গদাপানী চৰাচৰ। আজি মোৰ যিটো অনুষ্ঠান বাৰ্তালাপলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মেইনকৈ আজি আমি এজনী বিশেষ নাৰী, যিয়ে আমাৰ অসমত ৰাসত গোপী নাচি খলকনিৰ সৃষ্টি লগাইছে, তেখেতক আজি আমি বাৰ্তালাপলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰু ব'লক এতিয়া আমি তেখেতৰ লগত অলপ বাৰ্তালাপ কৰোঁ। নমস্কাৰ, নমস্কাৰ গদাপানী চুচৰা দা। চুচৰা নহয়, চৰাচৰহে। ক্ষমা কৰিব দেই চৰাচৰ দা, মই মামনি। মাত্ৰ এটা ইনষ্টাত মই মেছেজ দিছিলোঁ, তেখেত আহি ইয়াত হাজিৰ। বহুত ভাল পাইছোঁ আপোনাক, বহুত ভাল পাইছোঁ দেই। মই মানে ইনষ্টা চলাই থাকোঁ। মই ইনষ্টা বুলি ক'লে পাগল। মোৰ বহুত ফলোৱাৰ্ছ আছে। আৰু আপুনি যেতিয়া মেছেজ দিলে মই মানে পাগল হৈ গ'লোঁ। মই ভাবিলোঁ কেতিয়ানো আপোনাৰ চেনেলটোত আহিম বাৰ্তালাপ। বহুত ভাল লাগিল মোৰ আজি আহি ইয়াত। তো মামনি বাইদেউ, আপোনাৰ এই প্ৰতিভা মানে কিমান বছৰৰ পৰা আপুনি এই চলাই আছে? প্ৰতিভা বুলি কওঁতে প্ৰতিভা মোৰ মাৰ পেটৰ পৰাই মোৰ প্ৰতিভা আছিলে। এইটো ভগৱানে দিছে মোক। জন্ম হোৱাৰ পৰাই মই নাচি অকণমান ডাঙৰ হোৱা পাই তেতিয়াই খোজকাঢ়িব লৈছোঁ, তেতিয়া পাই মই নাচোঁ। মোৰ ঢেৰ প্ৰতিভা আছে। আপুনি ইমান ধুনীয়া নাচে, আপুনি দেখাটো ইমান সুন্দৰ, ইমান ধুনীয়া। আপুনি এইবিলাক কেনেকৈ মেইনটেইন কৰি ৰাখিব পাৰে? দেখাতটো আৰু মোক ক'বই নালাগে, এনেও ধুনীয়া মই দিয়ক। আৰু ডান্সো মই ধুনীয়াই কৰোঁ, সেইকাৰণেহে মই ইমান খলকনি লগাই আছোঁ। আৰু মেইনটেইন বুলি ক'বলৈ গ'লে মই বহুত এইবিলাক মাছাজ থেৰাপি বহুত লৈ থাকোঁ। মোৰ চুলিখিনি ডাইক্লিন নে চাইক্লিন চব কৰোঁ। আপোনাৰ বহুত কিবা কিবি খাওঁ, সেইকাৰণে মোৰ এই ফিগাৰ। দেখিলে ৰাইজ, তেখেতে কেনেকুৱা মেইনটেনেঞ্চৰ ওপৰত খেয়াল ৰাখে। আৰু এটা কথা, আপুনি এই আপোনাৰ মেকআপটো আপুনি নিজে কৰে নে আপোনাৰ বেলেগে কৰি দিয়ে মেকআপটো? নাই, মেকআপ মই নিজে কৰোঁ। এইবিলাক আপোনাৰ বজাৰত পোৱা সৰু সৰু বস্তুবোৰ মই নলগাওঁ। মোৰ চব দামী দামী মেকআপ আছে, বহুত দামী দামী ক্ৰীম আছে, সেইবোৰ লগাওঁ, মই ইউজ কৰোঁ। আৰু সেইকাৰণে ধুনীয়াই কম লগাওঁ মই। এইবিলাক মই য'তে ত'তে মেকআপ নকৰোঁ। মই নিজে সৰু সুৰা মেকআপ আৰ্টিষ্টো হয়। আৰু বাইদেউ হেৰি নহয়, আপোনালোকৰ ঘৰত কোন কোন আছে? মোৰ মা আছে, মোৰ মানুহজন আছে, আমি তিনিটাই প্ৰাণী, সিমানে আৰু। আপুনি বিয়া পতা? তো আকৌ, নহ'লে শিৰত মই সেন্দুৰটো এনেই আৰু চৌকাৰণে লগাই নাহোঁ নহয়, বিয়া পাতাটো। মই আৰু এটা কথা সুধিম আপোনালোকক, আমাৰ ৰাইজৰ প্ৰশ্ন আৰু। আপোনাক যে ভিডিঅ'বিলাকত যে বেয়া কিছুমানে বহুত ভাল কমেণ্ট দিয়ে, কিছুমানে কিন্তু বেয়া কমেণ্ট দিয়ে, সেইটোৰ ওপৰত আপুনি কি ক'ব বিচাৰে? ভাল কমেণ্ট দিয়া মানুহক মই সদায় গোমা মাৰি ধৰিম, আৰু যোনে বেয়া কমেণ্ট দিছে সিহঁতক মই মেখেলাই কোবাম। হ'ব, ঢাকি ৰাখক। তো ৰাইজ, আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে যদি? আৰু এটা আমাৰ ৰাইজৰ সুধিছে এজনে প্ৰশ্ন এটা, যদি আপোনাক কোনোবা এখন ৰাসত এনেকৈ নাচিবলৈ মাতে, তো আপুনি কিমান কিবাটো খৰচা চাগে লয়, কিমান মান লয়? মই এইবোৰ লাখৰ তলত কথাই নাপাতোঁ, মোক লাখ লাগিবই। আৰু তেতিয়াহে মই এইবোৰ শ্ব' কৰোঁ। এইবোৰ মেইনটেনেঞ্চত মোৰ বহুত খৰচা আহি পৰেতো, লাখ। বুজিছোঁ। আৰু এটা প্ৰশ্ন সুধিম মামনি বাইদেউ, আপুনি যে বিয়া পাতিলে, আপোনাৰ মানুহজনৰ লগত কেনেকৈ আপোনাৰ মিলনটো হ'ল? আপুনিতো এনেও বহুত ধুনীয়া আছিলে, এতিয়াও ধুনীয়া হয়েই, আগতে চাগে আৰু ধুনীয়া আছিলে, কিমানে চাগে চেনি খাব বিচাৰে, নহয় জানো ৰাইজ? তো আপুনি কেনেকৈ চবকে বাদ দি আপোনাৰ মানুহজনৰ লগতে বিয়া পাতিলে? সেইবিলাক নুসুধিবা, কি ক'বা, এটাতো মনৰ দুখ। আৰুতো মই আগতে ঢেৰ চেনি তেনি এইবিলাকতো থাকেই, আৰু ল'ৰা মানুহে মোক এইবোৰ বহুত ভাল পাইছিলে।
তেওঁ মানে মোৰ মানুহজনক মানে মই কি মানে কপাল ফুটা কপাল মোৰ এই ফেচবুকতে মেছেজ দিছিলে পতাইছিলোঁ আৰু এই ফিল্টাৰ চিল্টাৰ কৰি বগা ৰূপটো দেখাইছিলে তাকে দেখি বিয়াখন পাতিলোঁ এই বিয়া পতা পিছদিনাখনে দেখিছোঁ গোটেই ক'লা মলা ভূতটোৱে আৰু কপাল মোৰ ফুটা ইছ ৰাম সেইকাৰণে মানে কওঁ ফেচবুকত বা ইনষ্টাগ্ৰামত এইবিলাকৰ পৰা ল'ৰা ছোৱালী আপোনালোকে ভাল নাপাব ফিল্টাৰ ইউজ কৰে কোলাও মালটো মানে কোলা ডুপ্লিকেটো হ'ব পাৰে সেইকাৰণে কওঁ যে সন্মুখী যেতিয়া হ'ব তেতিয়াহে আপোনালোকৰ প্ৰেমটো ষ্টাৰ্ট কৰক এইবিলাক ছ'চিয়েল মিডিয়াত গৈ আপোনালোকে ভাল পায় বিয়া নাপাতিব মৰি গ'লোঁ আৰু মামনি বাইদেউ আৰু এটা মানে লাষ্ট প্ৰশ্ন সুধিম দেই বেয়া নাপাব সুধি আছোঁ মানে আপোনাৰ এই ফিল্ম জগতত যাবলৈ মন আছে নেকি বাৰু ন ফিল্ম জগতত মানে মই এইবিলাক একদম আছে পইচা পাতি নথকা নহয় ফিল্ম জগতত বহুত পইচা আছে মোৰ দ্বাৰাই নহ'ব মই একদম মানে এইবোৰ বেয়া পাওঁ কেলৈ কি তাত গ'লে মোৰ গোটেই মেইনটেনেঞ্চবিলাক চব বৰবাদ হৈ যাব কিমান কষ্ট কৰিব লাগে নহয় জানো তো মই মানে মই বাদেই দিছোঁ নালাগে তোমালোকৰ টকা মই এনেকেই থাকিম মই যেতিয়া টাইম পাম তেতিয়াহে মই মানে যাম এই ফিল্মত সদায় এই নাচি থাকিব লাগিব এই এক্টিং কৰি থাকিব লাগিব মোৰ দ্বাৰাই নহ'ব বাহ দেখিলে ৰাইজ তেখেতৰ শৰীৰটো মেইনটেইন কৰি ৰাখিবলৈ মানে তেখেতে ফিল্ম জগতত সেইকাৰণে যোৱা নাই টাইম নাপাব চাবাছ আৰু এটা লাষ্ট প্ৰশ্ন একদম লাষ্ট আৰু আপোনাৰতো এতিয়া বিয়া হোৱাৰ পিছতো আপোনাৰ বাচ্চা চাচ্চা হৈ যাব তো আপোনাৰতো একদম ফিগাৰ চাগে নষ্ট হৈ যাব অলৰেডি মোৰ পেটত আছেই এটা সন্তান মই মানে এই মাজতে চেকআপো কৰিছিলোঁ আমাৰ পকৰ পাঠকৰ দাদাৰ ছাৰৰ পৰা তেখেতে মোক চেক কৰি কৈছিলে বাৰু হৈছে এতিয়া মানে কি ক'ব আৰু তেওঁ আপুনি নচাই অনা নাই আপোনালোকে চিন্তা নকৰিব বাচ্চা ওলোৱা কাম ওলাই থাকিব আপোনালোকে খালি মোক ৰাখে চাখে এইবিলাকত নিমন্ত্ৰণ দিবলৈ নাপাহৰিব আকৌ অলপ সাৱধান বাচ্চাটো জন্ম দি লওক তাৰপিছত আপুনি আকৌ আগবাঢ়ক আমাৰ সকলোৰে ফালৰ পৰা আপোনালোকক একদম অভিনন্দন জনাইছোঁ আৰু আজি এই বাৰ্তালাপৰ পৰা আমি নমস্কাৰ জনাইছোঁ বিদায় জনাইছোঁ তো আকৌ নেক্সট এটা আমি বাৰ্তালাপলৈ আপোনালোকক স্বাগতম জনাম তো তেতিয়ালৈকে আপোনালোকে মোৰ এই ভিডিঅ'টোত লাইক আৰু কমেণ্টেৰে যাতে ভৰাই দিয়ে আৰু ধন্যবাদ